নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ আনন্দ বজাৰত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছোঁ অসম বাৰ্তা। আৰু আমি ইয়াত কেইজনমান ব্যক্তিক আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে নিজে স্বাৱলম্বী হোৱাৰ লগতে তেখেতসকলে আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। আৰু সেই ব্যক্তিগৰাকীৰ লগত আহকচোন আমি চিনাকি হওঁ। এই ব্যক্তিজন স্বত্বাধিকাৰী আমাৰ লগত উপস্থিত আছে। আপোনালোকে কি জনাব বাইদেউ, কেনেধৰণে মানে স্বাৱলম্বী হ'ল, কেতিয়া আৰম্ভ কৰিছিল? নমস্কাৰ, মই আনন্দ বজাৰৰ চাইবাকিন্দা পাতলা গাঁও শ্ৰী অঞ্জলি দাস নাথ। মোৰ চাহ দোকানখন আগতে একেবাৰে সৰু আছিল, মানে মই নিজে স্বাৱলম্বী হ'ব পৰা নাছিলোঁ। গম পালোঁ যে লোন দি আছে, বন্ধনে লোন দিয়ে, আন ফাইনেন্সৰ লোন দিয়ে। মই প্ৰথমতে বন্ধনৰ পৰা লোন ল'লোঁ, মানে গ্ৰুপত। প্ৰথম 50,000 দিলে তেওঁলোকে, তাৰপৰা দিলে 70,000। কিমান পুঁজিৰে আপুনি দোকানখন আৰম্ভ কৰিছে? 5,000ৰ পৰা আৰম্ভ কৰিছোঁ, মাত্ৰ 5,000 টকা আছিলে। আৰু এতিয়া মোৰ ভালেই পুঁজি, মানে 4-5 লাখলৈকে হৈ যায়। আৰু আপোনাৰ দৈনিক ইনকাম বা মোৰ দৈনিক কেনেকুৱা, মানে 50,000ৰ ওপৰত হয়, 50,000 ওপৰত। বন্ধনৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কি ক'ব? বন্ধনে কেনেকুৱা সঁহাৰি জনালে আপোনাক, বা বন্ধনে আপোনাক কেনেধৰণে সহায় জনাইছে? বন্ধনে মোক সঁহাৰি ভালে দিলে, আৰু যিকেইটাৰ ওপৰত মই ফাইনেন্স পাইছোঁ বন্ধনৰ মই ভালেই পালোঁ। আৰু তেওঁলোকে যিকেইটা লোন দিছে মানে ভালে দিছে, তেওঁলোকে মানে অসুবিধা দিয়া নাই কাকো। ইয়াৰ আগলৈ ঋণ লোৱাৰ ইচ্ছা আছেনে নাই? মোৰ আছে, বন্ধনৰ পৰা আগলৈ ঋণ ল'ম বুলি ভাবিয়ে থৈছোঁ। এইটো পৰিশোধ কৰিম ক্লিয়াৰ, তাৰপিছত মই লোন ল'ম। অকল পিছে আনন্দ বজাৰৰ এগৰাকী অঞ্জলি নাথেই নহয়, অঞ্চলটোৰ ওচৰে পাঁজৰে আছে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱা আন কেইবাগৰাকী সফল মহিলা ব্যৱসায়ী। আহকচোন এইবাৰ আগবাঢ়ো আৰু পৰিচয় হওঁ তেনে আন এগৰাকী মহিলা ব্যৱসায়ীৰ সৈতে। বাইদেউ কি জনাব, কেনেধৰণে স্বাৱলম্বীৰ পথত আপোনালোকে আগবাঢ়িছে? বন্ধন বেংকৰ পৰা বহুতখিনি যথেষ্টখিনি সহায় পাইছোঁ। কাৰণ মই মোটামুটি আজি বন্ধনৰ 10 বছৰ বা 8 বছৰ মানে হ'ল পইচাটো লগা। আপোনাৰ নামটো, শুভ নামটো? মোৰ নাম আমনি নাথ। আচলতে বহুত ভিৰ দেখিছোঁ, যথেষ্ট ভিৰ দেখিছোঁ। লেজাৰ হয় না, লেজাৰৰ টাইমত বহুত ভিৰ হয়। বাহিৰা মানুহে চাহ খাব নাপায়ে, ৰখি থাকে, ৰখি হ'লেও চাহখানি খাই যায় আৰু গোটেইয়ে। কেনেধৰণে ঘৰখন সুন্দৰকৈ চলি আছে বৰ্তমান? বঢ়িয়া চলিছে, ঘৰো চলিছে, দোকানো চলিছে, বিজনেছ বঢ়িয়া হৈ কি আছে। কি সামগ্ৰী পোৱা যায় আপোনাৰ এই প্ৰতিষ্ঠানত? মিঠাইখিনি অৰ্ডাৰ অনুযায়ী গোটেইখিনি পায়, আৰু পনীৰৰ পৰা আদি কৰি দৈ গাখীৰৰ পৰা। ইয়াৰ পিছত বন্ধন বেংকৰ যিহেতু নাম লৈছে, আপুনি ব্যৱসায়িক প্ৰতিষ্ঠান এটা স্থাপন কৰাত আপোনাক বন্ধন বেংকে সহায় কৰিছে। আপুনি বন্ধন বেংকৰ পৰা ইয়াৰ পিছত আৰু কিবা মানে ঋণ লোৱাৰ ইচ্ছা আছে? বন্ধন বেংকৰ পৰা ঋণ লৈ আছে ইচ্ছা। বন্ধনৰ পৰাতো সহায়খিনি যথেষ্টখিনি সহায় পাইছোঁ না। কেনেকুৱা সঁহাৰি পাইছে? বহুতখিনিয়ে পাইছোঁ। মোৰ বন্ধনৰ পৰাই উন্নতিখিনি। মই গাড়ীও লৈছোঁ বন্ধনৰ পৰাই, ঘৰো বান্ধি আছোঁ, দোকানো চলাই আছোঁ। ব্যৱহাৰ পাতি ছাৰসকলৰ ভালেই, যথেষ্টখিনি ভাল। আৰু মোক বহুতখিনি সহায় কৰে। মই ধৰ তাতে পইচাখিনি দিবা যাবা নললি অকালে আচনত, মোৰ এতিয়া সি হ'লেও পইচাখিনি লৈ যায়। আৰু মোৰ কথাটো জানে আৰু দোকানৰ পৰা মই যে যাব নোৱাৰোঁ সেইটো কথাও জানে। এটা আহিয়ে লৈ যায়, ফোন মাৰি দিলে সেনেকৈ। তেওঁলোকেও মোক সহায় কৰিছে, আৰু ময়ো যথেষ্টখিনি লাভৱান হৈছোঁ। আৰু আনন্দ বজাৰৰ অঞ্জলি নাথ তথা সদৰভিটাৰ মামণি নাথ দুটি উদাহৰণ মাত্ৰ। অঞ্চলটোত আছে এনে আৰু বহু মহিলা, আছে বহু পুৰুষ, যিসকলে বন্ধন বেংকৰ সৰুপেটা শাখাৰ পৰা ঋণ লৈ আৰ্থিকভাৱে সচ্ছল হোৱাৰ লগতে সুন্দৰভাৱে তেওঁলোকৰ পৰিয়াল পোহপাল দিছে, সংস্থাপন দিছে আন 10জনকো। আৰু লক্ষণীয়ভাৱে সময়মতে কিস্তিসমূহ পৰিশোধ কৰি আৰু বেংকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি তেওঁলোকে ঋণৰ পৰিমাণো বঢ়াই গৈছে, সমান্তৰালকৈ বৃদ্ধি কৰি গৈছে তেওঁলোকৰ ব্যৱসায়ৰ পৰিসৰ। পৰৱৰ্তী প্ৰতিবেদনত আমি আপোনালোকক দেখুৱাম ৰাজ্যৰ আন কোনো প্ৰান্তৰ এনে কিছু সফল ব্যৱসায়িক। তেতিয়ালৈ চাই থাকিব অসম বাৰ্তা। নমস্কাৰ।